বাগান লাইন মে তোর বাকে বলবো আমার প্রেমের কথা রে গরম বুঝাই কামড় হিলাই তুই নাছিলে মনর মরম দিব তোকে দিল খোলকে ধনী চল 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 ধনী চল 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 ধনী চল 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 ধনী সঙ্গে সঙ্গে চল। নমস্কাৰ, মই বিশ্বৰাণী ডেকাই অসমবাসী ৰাইজক আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মাজলৈ মুকলি কৰি দিব ওলাইছোঁ এটি সুন্দৰ বাগানীয়া গীত। এই গীতটি কণ্ঠদান মই আৰু আকাশ প্ৰীতম দা আৰু এই গীতটিৰ কথা সুৰ বিশ্বজিৎ গায়ন। গীতটিৰ সংগীত পৰিচালনা কৰিছে গৌৰীশংকৰ বৰুৱা দাই। গতিকে সকলো ৰাইজক এই গীতটি শুনিবলৈ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ, মই বিশ্বজিৎ গায়ন। সকলোলৈ মই শাৰদীয় দুৰ্গা পূজাৰ অভিনন্দন জনালোঁ। আজি এটা নতুন গীত মুকলি হ'ব ছাজন আৰু গীতটিত কণ্ঠদান কৰিছে বৃষ্টিৰাণী ডেকা আৰু আকাশ প্ৰীতম দাৰ। গীতটিৰ এলবাম হ'ল বৃষ্টিৰাণী ডেকাৰ আৰু গীতটি কথা সৰু মোৰ আৰু বিশেষভাৱে মোক কথাত সহায় কৰিছে বিনোদ কুৰ্মিদা আৰু গীতটিত খুব সুন্দৰভাৱে মিউজিক পৰিচালনা কৰিছে গৌৰীশংকৰ বৰুৱা ককাইদেউ। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ আৰু লগতে মোৰ সকলো ফ্ৰেণ্ডক গীতটি শুনিবলৈ অনুৰোধ জনালোঁ আৰু লগতে গীতটি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ, মই লাটুমণি ৰাজকুমাৰ। আমাৰ দুৰ্গা পূজাৰ আগতে আমাৰ ভণ্টি বৃষ্টিৰাণী ডেকাৰ কণ্ঠত এটি খুব ধুনীয়া চাহ জনগোষ্ঠীয় গীত আপোনালোকৰ মাজলৈ তাই লৈ আনিব আৰু খুব সুন্দৰ কণ্ঠৰ অধিকাৰী তাই আৰু গতিকে আশা কৰিছোঁ গীতটিত আপোনালোকে মৰম চেনেহ দিয়ক আৰু বৃষ্টিৰাণী ডেকাক সংগীতৰ জগতখনত আৰু আগুৱাই যোৱাত আপোনালোকে সহায় কৰক। ধন্যবাদ। গীতটিৰ নাম নাপাহৰিব, গীতটিৰ নাম ছাজন, চাহ জনগোষ্ঠীয় গীত। খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ কাষ চাহি পাব। আপোনালোক জনাবলৈ পাই সুখী হৈছোঁ যে বৃষ্টিৰাণী ডেকাৰ এটি নতুন গীত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতটিৰ নামটি হ'ল ছাজন আৰু সুন্দৰকৈ গীতটি লিখিছে এটি বৃষ্টিৰাণী গায়নে আৰু সংগীত ব্যৱস্থাপনা কৰিছে গৌৰীশংকৰ দাই। খুব সুন্দৰ হৈছে গীতটি।